নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপ ফাইভ ইউটিউব চেনেল চাই থকাৰ বাবে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাক লৈ আছুৰ এই মুহূৰ্তত দাবী জনাইছে যে পুনৰ অনুষ্ঠিত হ'ব লাগে এক্সাম আৰু চলিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ আছুৰ দাবী বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাটো চৰম দুৰ্ভাগ্যজনক এনেবোৰ খবৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত কষ্ট দিয়ে এই বাতৰিয়ে পৰীক্ষাৰ্থীসকলক শংকিত কৰি তুলিছে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে এই মুহূৰ্তত আছুৰ দাবী জনাইছে যে এটা উচিত তদন্ত হ'ব লাগে অতি সোনকালে স্পষ্টীকৰণ দিব লাগে প্ৰশ্ন ফাদিল হোৱাটো সঁচা নাই এই বিষয়ত শিক্ষা সংসদৰ অধ্যক্ষ ডক্টৰ ৰক্স গোহাঁই বৰুৱাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰোঁতে তেখেতে প্ৰশ্নকাকত ফাদিল হোৱাটো বিষয়টো অস্বীকাৰ কৰিছে আৰু যদি প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো সঁচা নহয় তেন্তে কৰ্তৃপক্ষ অতি শীঘ্ৰেই স্পষ্টীকৰণ দিব লাগে যিহেতু ছাত্ৰ ছাত্ৰীসকল শংকিত হৈ পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন কাকত ইমান কঠিন হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বহুত দাবী জনাই আছে যে আমাৰ ৰি এক্সাম লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰ হৈ আছুৰ দাবী জনাব লাগে যে সকলোকে ৰি এক্সাম লাগে আৰু আছুৰ দাবী যে যদি প্ৰশ্ন কাকত ফাদিল হোৱাটো সঁচা প্ৰুফ হয় যদি স্পষ্টীকৰণ হয় তেনেহ'লে পুনৰ এক্সাম পাতিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়া শংকিত হৈ পৰিছে এক্সাম সময়ত ছাত্ৰ ছাত্ৰীসকলে এনেকুৱাকৈ শংকিত কৰি ৰাখিব নালাগে শিক্ষা বিভাগৰ এইটো ভাবা চিন্তাৰ দৰকাৰ এই মুহূৰ্তত আছু দাবী জনাইছে যে ছাত্ৰ ছাত্ৰীসকলে যাতে শংকিত হৈ নাথাকে ছাত্ৰ ছাত্ৰীসকলৰ হৈ মাত মাতিছে আছুৱে এই মুহূৰ্তত যোৱাকালি যিটো অনুষ্ঠিত হৈ গৈছিল এক্সাম সকলোৰে এক্সাম বহু ছাত্ৰ ছাত্ৰীৰ ভাল হৈছে আৰু বহু ছাত্ৰ ছাত্ৰীৰ বেয়া হৈছে ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে বহুত ট্ৰল কৰি আছে যে এক্সাম পুনৰ অনুষ্ঠিত কৰিব লাগে এইটো এক্সক্লুচিভ যে পুনৰ ৰি এক্সাম পাতিব লাগে 2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এনেকুৱা কৰিব নোৱাৰে শিক্ষা বিভাগে অকল 2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কিয় হৈ আছে এনেকুৱা প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰতো দেখা নাই আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি আছে যে ইয়াতো বহু এক্সাম বেয়া হৈ আছে এনেকুৱা এক্সাম বেয়া হৈ আছে যে ছাত্ৰ ছাত্ৰীসকলে এইটো নিট এক্সামৰ কুৱেশ্যন পেপাৰৰ দৰে কাটি আছে নেকি আৰু যিটো আমিতো চাইণ্টিষ্ট নহয় যে আমাৰ এনেকুৱা কুৱেশ্যন দিলেই পাৰিম আৰু এজনে মন্তব্য কৰি আছে যে আমিতো UPSC এক্সাম দিয়া নাই যে আমাৰ এনেকুৱা প্ৰশ্ন কাটিব আৰু এজনে মন্তব্য কৰি আছে যে নিট এক্সাম দি আছোঁ নেকি যে এনেকুৱা কুৱেশ্যন কাটি আছে কেমিষ্ট্ৰি ভেৰি হাৰ্ডেষ্ট এনেকুৱাকৈ মন্তব্য কৰি আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ